নমস্কাৰ। নামনি অসম তথা BTADৰ কোকৰাঝাৰ চিৰাং জিলা শাখাৰ আজিৰে পৰা 2 দিনীয়াকৈ শ্ৰীমন্ত শংকৰদেৱৰ 576 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ পালন। উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নামনি অসম তথা BTAD এলেকাৰ অন্তৰ্গত কোকৰাঝাৰ চিৰাং জিলা শাখাৰ উদ্যোগত আৰু কাউনীয়া বাহা সংঘৰ মাধৱ প্ৰাথমিক শাখাৰ অত্যয়িত শ্ৰীপালগুৰু মহাপুৰুষ গুৰুজনাৰ যি জন্মবাৰ্ষিকী আজি উদযাপন কৰিছে আমাৰ কোকৰাঝাৰ চিৰাং জিলা শাখা। ইয়াতে আহি ভকত বৈষ্ণৱ সংগবাই কেনেকুৱা লাগিল অনুভৱ? খুবেই সুন্দৰ। আচলতে শংকৰ সংঘই যিবিলাক অনুষ্ঠান পাতে এই অনুষ্ঠানবিলাক খুব ভাল হয়। ইয়াত ডিচিপ্লিন আৰু আমাৰ সামাজিকভাৱে সমাজৰ মানুহক বিভিন্ন ধৰণৰ ইয়াত ধৰ্মীয়ভাৱে নহয়, আচলতে ইয়াত সামাজিকভাৱে বহুত শিক্ষা প্ৰদান কৰে আৰু ধৰ্মীয় কিছুমান কথা উল্লেখিত হয় যদিও ই এক সমাজৰ কাৰণে আমাৰ অসমৰ সমাজৰ কাৰণে আমাৰ অত্যন্ত এনেকুৱা এটা অনুষ্ঠান আমাৰ দৰকাৰী। আৰু জগতগুৰু শংকৰদেৱৰ আজি 576তম যি প্ৰতিষ্ঠা দিৱস ইয়াত পালন কৰিছে, তাৰ কাৰণে মই এই অঞ্চলৰ এজন মানুহ হিচাপে বা কমতাপুৰ অট'নমাছ কাউন্সিলৰ মই এজন অধ্যক্ষ হিচাপে ইয়াত পতাৰ কাৰণে মই অত্যন্ত আনন্দিত হৈছোঁ আৰু সুখ পাইছোঁ। আৰু ইয়াত বিভিন্ন আমাৰ বাপসকল আহিছে সুন্দৰভাৱে আমাৰ এই অঞ্চলক আমাৰ যি ভাগৱত যি সমাজৰ কিছুমান ৰীতি নীতি ভাল শিক্ষা প্ৰদান কৰিছে। এনেকুৱা অনুষ্ঠানে আমাৰ যি মানুহৰ যি আভ্যন্তৰীণ যিটো দিশ সেইটো দিশ এটা ভাল গতিত লৈ যাব পাৰিব। আমাৰ যিবিলাক এই ভিতৰুৱা অঞ্চলবিলাকত আমাৰ সাধাৰণ ৰাইজ যি আমাৰ কুসংস্কাৰৰ লগত জড়িত সেই সংস্কাৰবিলাক আঁতৰিব, সেইবিলাক আঁতৰ কৰি এটা ভাল পৰিৱেশ সৃষ্টি হ'ব। আৰু গুৰুজনাই যি আশাৰে অসমৰ লগতে জগতত যেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব কৰাৰ কাৰণে যি প্ৰয়াস কৰিছে, ঠিক এনেকৈ যদি শংকৰ সংঘই আগবাঢ়ে নিশ্চয় মানুহৰ উপকৃত হ'ব আৰু আমি উপকৃত হৈছোঁ। আৰু আমাৰ এই অঞ্চলত অনুষ্ঠানখন পতাৰ কাৰণে আমি খুবেই ভাল পাইছোঁ আৰু অনুষ্ঠান খুবেই ভাল হৈছে। এইখিনিয়ে মই ভাল পাইছোঁ। সম্পৰ্ক আছে, এই সম্পৰ্কৰ মাজত আজি এই অনুষ্ঠানখনত জাতিৰ নেতা হিচাপে আপুনি আমাৰ প্ৰজাতি জনগোষ্ঠীয় যি আমাৰ ৰাইজ আছে, যি ভকত আছে, বামুণ আছে, কি ক'ব? খুবেই ভাল লাগিছে আজি যি 576তম জন্ম জয়ন্তী আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ যি জন্ম জয়ন্তী উৎসৱত আজি যি আমাৰ ভিতৰুৱা অঞ্চল কোকৰাঝাৰ জিলাৰ কাউনী ভাষা অঞ্চলটো, এই অঞ্চলত আমাৰ যি কোকৰাঝাৰ আৰু চিৰাং জিলা শাখাৰ উদ্যোগত যি অনুষ্ঠানখন পাতিছে খুব সুন্দৰ হৈছে। ইয়াৰ ডিচিপ্লিন, ইয়াৰ যিখিনি কাৰ্যসূচী খুবেই শলাগলগীয়া। আৰু এই অনুষ্ঠানত মোক ডাকোৱাৰ কাৰণে বিশেষকৈ কমিটিক বা ৰিচিপশ্যন কমিটিক মই ধন্যবাদ জনাইছোঁ, যিহেতু আমাৰ ৰজা মহাৰজাৰ শ্ৰীমন্ত শংকৰদেৱৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। আমাৰ ৰাজবাৰীত থাকি আমাৰ শ্ৰী জগতগুৰুৱে ধৰ্ম প্ৰচাৰ কৰিছিল, সেইকাৰণে এই অনুষ্ঠানত মোক আহিব পাই মোক গৌৰৱ অনুভৱ হৈছে, খুবেই ভাল লাগিছে। এইখিনি